ভাই এটা কি কৰি আছা বহি? কাম বিচাৰি আছো ভাই। কাম বিচাৰি আছা মানে কি পাছ কৰছা তুই? বিএ পাস ভাই। বিএ পাছ কৰছা? কাম পাবা নাই? নাই পাওয়া ভাই। তেলৰো যি দাম। তুই এটা কাম করবি করিম ভাই, যে কোনো কাম 15,000 টাকা মাহত দিম। ভাই করিম। হব? কাপড় ল। ভাই। মানে বাইকখন মুছ তুই। হ্যাঁ? বঢ়িয়াকে কিন্তু। দামি বাইক। ভাই। বগাকৈ বগলী আকাশত উৰিছে, সময় হল ভাতি বেলা। ৰ তোক ইমান জোৰে কাই দিলে পাৰিছে? হ্যাঁ? এক্সিডেন্ট কৰি মারবি। লাহে দিলা? বলেছে। ভালকে রে। কি গরিব বে ওখনো এটা চাইকেল লোৱাৰ অকাত নহল সেই বাইকে চলাই আছা হেই কিমান দিয়ে তোক দৰমহা মাহত 15,000 মাহত 15,000 মানে দিনত 500 হেই তোক মই দিনত 15,000 দিম তোর ভালো কাম নকৰো কি দিন পৰিল হ্যাঁ মানুহ বাইক সারা সাইকেলত যায় আজি সাইকেলৰ কাৰণে মোৰ দাম নহল মোৰ কৰ্মচাৰীকো হিল হৈ গেল না এই কথাই কথা নহয় মই বাইক বেছি সাইকেল এখন লবাই লাগব লাগা মাটিয়ে বন্ধ কৰি থম পাও মই সাইকেল কিনিমে সেকেন্ড হ্যান্ড বাইকটো মুন নাই কিনে হয় না মুন্নাত তাতে যাব লাগিব এই কথাই কথা নহয় গ্লেমাৰ খন ললো 12 টাকাত কিবা লসে হল নেকি ইখান 12 টাকাত এই মইয়ে ঠগলো আজি 12 টাকাত ইখান আৰু বাইক হল না এই শুনা ওই ওপৰ দেখোন এই বাইকখন বেচাব লাগে ৰে মই তইও হা সবে বাইক বেচবা লাগছে না বাইকখন বেচাব লাগে মই বাইকখন বেচবি ইখান বেছি লাভ নাই ৰে নালকে ৰাখ লগতে ৰাখ নহয় মই মানে এই বাইক বেছি মই সাইকেল এখন লম ইখান বাইকৰ পইচা দি সাইকেল এখন লম ইখান বাইকৰ পইচা দি সাইকেল লবি কেমান পাম বুলি ভাবছ ইখানত কি কিমান মানে 60,000 তো পামে না 60,000 টাকা বাইকৰ দাম পাইবি তই কি কই ইখান দেখছা কেনে লাগছে ইখান ভালে কেমান দাম হ'ব লাগে কিমান হ'ব 45 12 টাকাত লৈ কিনে মই ঠগলো লাগি আছে 12 টাকাৰ বাইক তাও ঠগলো লাগছে ইখান দেখছা টিভিএছৰ এতকে ওপৰত বাইক নাই ইখান 16 টাকা আপাচিখান দেখছা আপাচিখান সিখান 14 তই বন্ধু হিচাপত 23 টাকা দিম এটা তোক পাগলা যা 23 টাকাৰ ইখান বাইক নেকি তই ইটা তেনেহ'লে তো ঘৰত পালবা লাগব ভাই ইখান 23 টাকাৰ ওপৰত দিয়া নাযাব বন্ধু হিচাপত দিছো তই মাৰ্কেটত ইখান 20 টাকাৰ ওপৰত নাপা ইখান সঁচা নেকি এটা বুদ্ধি আছে তই মোটামুটি 60,000 মান টাকা পাবি বাইকখনৰ লগত তই এক পেকেট চেকত দিব লাগিব পাগলা চেক কৰবাৰ দিম মই একৰ দাম যিবোৰৰ বাপ ৰে বাপ পাগলা কৰি ফেলে বুৰে ইটাহে কাহিনী চিখৰ এক পেকেট দি তই এইখন বাইক অলপ 60,000 টাকা পাবি নহ'ব দে বাইকখন কি মই 23 টাকা দিব লাগিব নাকি তই এইখন 23 টাকাই পাবি হয় যদি দিন হয় যদি বাদ দিয়া দিবি না জামেলাত পড়লু ৰে ৰাতিপুৱাৰ পৰা আজি মোৰো কাম নাই আদা হ'ব দে আৰু উপায়টো নাই ইয়াৰ 23 টাকাৰ বাইক পইচা কিনি ৰাখ 23 টাকাৰ বাইক চাবিটা দি ল ইন্স্যুরেন্স ফেল নেকি এই সব ওকে আছে দে তেতিয়া ঠিকই আছে 23 টাকাৰ
পুৱাৰ পে এটা কাষ্টমাৰ অঁ চাইকেলখন কিনিব লাগে ৰে মই চাইকেল কিনিব লাগে অঁ কাৰ কাৰণে মোৰ তোৰ কাৰণে মানে মই কিনিম চাইকেল তই চাইকেল কিনিবি অঁ চপৰা চাইছা কিয় তই ইখান চপৰালৈ চাইকেল কিনিবি ওলা ওলা ইয়াৰ পৰা ধৰ এই নহয় ৰে মই এতিয়া বিজনেছ কৰিব বুজিছোঁ ধেমালি কৰিব নাই ওলা ওলা সৰু হওক ডাঙৰ হওক এনে হওক মোক এখন চাইকেল দি মোৰ বিৰাট প্ৰয়োজন তই পইচা দিব পাৰিবি পাৰিম কিমান টকা কোনখন লাগে কচোন পইচা চাই ইখনৰ দাম কিমান ইখান কমতে দিছোঁ ডিছকাউণ্ট আছে অফাৰ আছে 1,30,000 টকা এখন চাইকেল 1,30,000 কি মই আগে গম পাইছিলোঁ না সেইকাৰণে তই নৰা তই যাতো ইখান 1.5 লাখ টকা এতিয়া কিবা আছে না নাই তোৰ ইখান 1,65,000 পাগলা কৰি পেলাব ৰে চাইকেল কিনবা আহিছা ধেমালি ভাবছা এতিয়া সেই আগৰ যুগ দিছে এতিয়া বৰ্তমান গম পাইছা 2050 যা যা নৰা যা এই ৰাতিপুৱাই বহনি নষ্ট কৰ লাগাই কাই আহিছিলি না কিবাকে বোমটা মেনেজ করছিল বোমটা ফুটিল মানুহকেইটাওতো পালাল এই চান্সে সাইকেলত চুর করবা লাগবে ৰখা নাযাবে ব্ৰেক নাই ইখানৰ মই মিলাব নাপাই আছো আগতে ৰখাব লাগব বেগ